নমস্কাৰ, মই মিতালী বৰুৱা, বৰদতি গাৰ্লছ এমভি স্কুলৰ বিজ্ঞান শিক্ষয়িত্ৰী। মই আজি ক্লাছ 6ৰ 6ষ্ঠ শ্ৰেণীৰ পাঠ এটা পঢ়াবলৈ আহিছোঁ। পাঠটোৰ নাম হ'ল আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ। এইটো 6 নম্বৰ পাঠ হয়। এতিয়া তোমালোকে পৰিৱৰ্তন বুলিলে বুজিয়ে পোৱা নহয়। এটা কি হয়, কেঁচু এটা সৰুৰ পৰা ডাঙৰ হয়। গছপুলি এটা ৰুলে বহুত ডাঙৰ হয়, ফল লাগে নহয়। এইবোৰ কি, এইবোৰ পৰিৱৰ্তন। আৰু এতিয়া দেখিছানে তোমালোকে, এতিয়া কি কৰিছে, পথাৰত ধান ৰুইছে নহয়। এতিয়া পথাৰবোৰত ধান ৰুইছে। এই ধানবোৰ লাহে লাহে ডাঙৰ হ'ব। ধানবোৰৰ কি হ'ব, ধানবোৰৰ পৰা সি ওলাব আৰু 3 মাহ পিছত ধানবোৰ পকিব আৰু আমি চপাব পৰা হ'ব নহয়। এতিয়া মই প্ৰথমতে চোৱা, মই বেলুন লৈছোঁ দুটা। এই বেলুন দুটা দেখিছেনে, এতিয়া বেলুন দুটা ঠিক মই আমাৰ হাঁহ দুটাৰ দৰে তেনেকুৱা বেলুন তুলিছোঁ। এতিয়া চাবা, মই খুৱাই দিম বেলুন দুটাৰ কি পৰিৱৰ্তন হয় তোমালে লক্ষ্য কৰিবা। দেখিছেনে, বেলুন দুটা ঠিক আমি উঘাই ল'লে হাঁহ দুটা এনেকৈ ফুলে। মানে এনেকৈ বেলুন দুটাৰ আকৃতিৰ পৰিৱৰ্তন হয় আৰু যেতিয়া বতাহখিনি ওলাই গ'ল আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে। এইবোৰকে কি কয়, এইবোৰ বিপৰীতমুখী পৰিৱৰ্তন বুলি কয়। এতিয়া চোৱা, এইটো নিশ্চয় বুজি পাইছা যে বেলুন এটা ফুলালে ফুলে আৰু বায়ুটো ওলাই গ'লে আকৌ আগৰ অৱস্থা পায়। এইটো হ'ল কি, বিপৰীতমুখী পৰিৱৰ্তন। মানে বস্তুবোৰ পৰিৱৰ্তনটো গুচাই দিলে আগৰ অৱস্থালৈ ঘূৰি আহে। এইবাৰ মই চোৱা, এটা আটাৰ লাড়ু লৈছোঁ। এইটো আটাৰ লাড়ু। এইটো আমি যিকোনো আকৃতি দিব পাৰোঁ। প্ৰথমতে ধৰা, এই মই ঘূৰণীয়া কৰিলোঁ ন, এই লাড়ুৰ দৰে মই ঘূৰণীয়া কৰিলোঁ। এইবাৰ মই দীঘলীয়া কৰিম। এতিয়া আকৌ এইটো কি কৰিব পাৰি, এনেকৈ আমি কি কৰি বেলিব পাৰিম ন। এনেকৈ আমি যদি ৰুটি বনাওঁ, বেলন হ'লে ভাল হয়। মই হাতেদি যিমানখিনি পাৰিছোঁ এই আমাৰ ৰুটিৰ আকৃতি দিলোঁ। এই ৰুটিটো যদি এইটো আমি আৰু আগৰ অৱস্থালৈ ঘূৰাই দিব পাৰোঁ। কিন্তু মই যে ৰুটিটো বনালোঁ, সেই ৰুটিৰ আকৃতি দিলোঁ, সেইটো যদি আমি জুইত ওপৰত দি ৰুটিখন বনাওঁ, কিন্তু ৰুটিখনৰ পৰা আমি জানো আৰু ঘূৰাই পাম আটাৰ লাড়ুটো? নাপাওঁ ন। গতিকে কি হয় যে, আটাৰ লাড়ুৰ পৰা এই আটাৰ পৰা এনেকৈ লাড়ু বনোৱাটো বিপৰীতমুখী পৰিৱৰ্তন হয়। কিন্তু যদি ৰুটিখন তৈয়াৰ কৰোঁ, তেতিয়া সেইটো বিপৰীতমুখী পৰিৱৰ্তন নহয়। এতিয়া মই আৰু এটা পৰীক্ষা কৰিম হা। তোমালোকে আৰু এটা পৰীক্ষা কৰিলে নিশ্চয় বুজি বস্তুখিনি তোমালোকে সোনকালে বুজি পাবা। চোৱা, মই এইখন কি লৈছোঁ, এইখন এখন কাগজ। এই কাগজ ন, এই কাগজৰ পৰা চোৱা, মই কি তৈয়াৰ কৰিছোঁ, নাও। এই নাও তৈয়াৰ কৰিছোঁ আৰু এই জাহাজ তৈয়াৰ কৰিছোঁ। নাও আৰু জাহাজ। এতিয়া মই কি কৰিম, এই জাহাজ ইয়াৰ এইবোৰ খুলি দিলোঁ। দিয়াৰ লগে কি হ'ল, কাগজখন আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিল। গতিকে এই পৰিৱৰ্তনবোৰ বিপৰীতমুখী পৰিৱৰ্তন। এতিয়া মই আৰু এটা পৰীক্ষা কৰিম। এতিয়া তোমালোকে মন দি চাবাচোন। এটা মই এই মাটিৰ চাকি লৈছোঁ। এই মাটিৰ চাকিটো কি হ'ল, মাটি লৰাই দি আমি মাটিৰ চাকিটো প্ৰস্তুত কৰোঁ নহয়। কিন্তু এইটো কি হয়, পুৰে, কুমাৰে এই বস্তুটো পুৰে। পুৰাৰ কাৰণে এইটো এই মাটিৰ চাকিৰ আকৃতিটো হৈছে, ইয়াৰ পৰা কিন্তু আমি মাটিৰ লাড়ুটো ঘূৰাই নাপাওঁ। এতিয়া তোমালোকক আৰু এটা পৰিৱৰ্তন দেখাম, যিটোৰ পৰা তোমালোকে পদাৰ্থৰ 3টা অৱস্থাৰ বিষয়ে ভালকৈ জানি ল'ব পাৰিবা। এয়া চোৱা, মই বৰফ লৈছোঁ। দেখিছানে, এই বৰফ ইয়াত কিছু মই কি কৰিলে, এই চোৱা, বৰফৰ পৰা কি হ'ল, পানী। বৰফবোৰ গলিলে ন, বৰফৰ পৰা চোৱাচোন, বৰফৰ পৰা আমি কি পালোঁ, পানী। এয়া বৰফৰ পৰা কি হ'ল, এইবোৰ পানী ওলাই আছে নহয়। বৰফৰ পৰা আমি পানী পাওঁ। আৰু যদি এইটো ফ্ৰিজত থৈ দিওঁ, ৰেফ্ৰিজাৰেটৰৰ ভিতৰত যদি সোমাই থওঁ, এইটো আকৌ গোট মাৰি বৰফত পৰিণত হ'ব। গতিকে এইটোও কি হ'ল, এইটোও পৰিৱৰ্তনটো বিপৰীতমুখী পৰিৱৰ্তন। মানে বৰফৰ পৰা পানী পাওঁ, পানীৰ পৰা আকৌ বৰফ পাওঁ। এইবাৰ আৰু চাবাচোন, মই ইয়াত উতলা গৰম পানী লৈছোঁ আৰু ইয়াৰ পৰা কি হৈছে দেখিছেনে নাই, ভাপ ওলাই আছে। এতিয়া মই এই চেঁচা বাতিটো ইয়াৰ ওপৰত ধৰিম। ধৰিলে কি হ'ব,
এই ভাপবোৰ ইয়াৰ তলত জমা হ'ব, জমা হৈ এয়া এয়া পানীত পৰিণত হ'ল। দেখিছেনে মোৰ হাতত দিব পানী, এয়া পানীত পৰিণত হৈছে। গতিকে আমি পানীত তিনিটা অৱস্থা পালোঁ ন, তিনিটা অৱস্থা, বৰফ পালোঁ, জুলীয়া পালোঁ আৰু কি পালোঁ, গেছীয় পালোঁ। এই পানীৰ ভাপটো পানীৰ গেছীয় অৱস্থা। আৰু এইটো কি কৰিলোঁ আমি আকৌ আগৰ অৱস্থাত ঘূৰাই আনিব পাৰোঁ। পানীটোৰ পৰা বৰফ তৈয়াৰ কৰিব পাৰোঁ। এই পানীটো উতলালে আকৌ বাষ্প বা জলীয় ভাপ হয়, গেছীয় অৱস্থালৈ ল'ব পাৰি। নিশ্চয় বুজি পাইছা ন তোমালোকে যে আমি এটা পানীৰ পৰা আমি বিপৰীতমুখী প্ৰক্ৰিয়া কৰিব পাৰোঁ। এতিয়া চোৱা, মই আৰু এটা পৰীক্ষা দেখুৱাম। মই এডাল ধূপকাঠি লৈছোঁ। ধূপকাঠিডাল মই এনেকৈ দিয়াচলাইদি জ্বলাই ল'ম। ধূপকাঠিডাল জ্বলাই ল'লোঁ। জ্বলাই লোৱাৰ লগে কি হয় জানো না, এই চোৱাচোন, মোৰ কাঠিডাললৈ লক্ষ্য কৰিবা। কাঠিডাললৈ লক্ষ্য কৰিলে কি হ'ব, তোমালোকে কি দেখা পাইছিলা যে জুই লগাৰ লগে লগে এটা পোহৰৰ সৃষ্টি হৈছে নহয়, আৰু এই কাঠিডাল পুৰি গ'ল। চোৱা, এই চোৱা কাঠিডাল কেনেকৈ পুৰি গ'ল। এইটো কি হৈছে, এইটো এঙাৰত পৰিণত হৈছে ন, এই কলা কলা এইবোৰ এঙাৰত পৰিণত হ'ল। এতিয়া এই এঙাৰখিনিৰ পৰা আমি আকৌ কাঠিডাল ঘূৰাই পাম নেকি? নিশ্চয় নাপাওঁ নহয়। গতিকে এই পৰিৱৰ্তন বিপৰীতমুখী পৰিৱৰ্তন নহয়। তোমালোকে বুজি পালা ন যে যদি আমি জুই জ্বলাওঁ তাৰে পৰা কি হয়, ছাই প্ৰস্তুত হয়, আৰু এই ছাই বা এঙাৰটো তাৰে পৰা আমি আগৰ পদাৰ্থটো ঘূৰাই নাপাওঁ। গতিকে এইটো বিপৰীতমুখী পৰিৱৰ্তন নহয়। ঠিক এইদৰে চোৱা, এই ধূপ জ্বলাইছোঁ মই, ধূপৰ পৰা কি ওলাইছে, ধোঁৱা ওলাইছে আৰু এই ছাই ওলাব। এইটো যদি আমি যদি ধূপডাল নুমাইও দিওঁ, এই ছাইখিনিৰ পৰা আমি আকৌ ধূপটো তৈয়াৰ কৰিব নোৱাৰোঁ। গতিকে এইটো বিপৰীতমুখী পৰিৱৰ্তন নহয়। এতিয়া চোৱা, মই এই ৰবৰৰ বেণ্ড লৈছোঁ। সেইডাল মই যিমানে টানো সিমানে ডাঙৰ হ'ব, সিমানে দীঘল হ'ব, আৰু এৰি দিলে আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে। গতিকে এইটো কি হ'ব, এইটো বিপৰীতমুখী পৰিৱৰ্তন হ'ব। এইদৰে ইলাষ্টিক টুকুৰা লৈছোঁ, এইটো মই টানিলে ডাঙৰ হ'ব, এৰি দিলে আগৰ অৱস্থালৈ ঘূৰি আহিব, দীঘল হ'ল আৰু আগৰ অৱস্থালৈ ঘূৰি আহিল। গতিকে এইটো কি পৰিৱৰ্তন ক'ব, এইটো বিপৰীতমুখী পৰিৱৰ্তন হ'ব। তাৰপিছত চোৱা, মই আৰু এটা কি কৰিছোঁ, তোমালোকৰ ঘৰত সদায় থাকেই এইবোৰ ন, এইবোৰ খোৱাই তোমালোকে। এইটো মই কি কৰিছোঁ, এৱা গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰিছোঁ। চোৱা, এতিয়া এৱা গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰিছোঁ। এই দৈখিনিৰ পৰা আমি কিন্তু আৰু এৱা গাখীৰ ঘূৰাই নাপাওঁ। গতিকে এইটো পৰিৱৰ্তনো বিপৰীতমুখী পৰিৱৰ্তন নহয়। এতিয়া তোমালোকক মই বহুত কেইটা উদাহৰণ দিলোঁ। তোমালোকৰ নিশ্চয় পাঠটো মনোগ্ৰাহী হৈছে। এতিয়া তোমালোকে কেইটামান প্ৰশ্ন লিখি লোৱা। প্ৰশ্ন চোৱা, 1 নম্বৰ প্ৰশ্ন মই আগতে কৈ দিছোঁ, পিছত মই দেখাই দিম বাৰু। বেলুন এটা ফুলাই লোৱাটো কি পৰিৱৰ্তন? ৰবৰৰ বেণ্ড বা ইলাষ্টিক টানিলে হোৱা পৰিৱৰ্তনটো বিপৰীতমুখী হয়নে? পানীৰ 3টা অৱস্থাৰ পৰিৱৰ্তনসমূহ পৰ্যবেক্ষণ কৰি লিখা। বিপৰীতমুখী কৰিব নোৱাৰা 2টা পৰিৱৰ্তন উল্লেখ কৰা। এৱা গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱাটো কি পৰিৱৰ্তন? তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ লিখিবা। বেছি দিয়া নাই, 5টা প্ৰশ্ন দিছোঁ হা। আজিলৈ মোৰ পাঠটো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ নমস্কাৰ।